হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ পাছত এটা মিনি ব্লগ বনাইছোঁ। আচলতে এইকেইদিন ব্যস্ততাৰ কাৰণে মই একো ভিডিঅ' দিবই পৰা নাই। সেইবাবে আজি যিহেতু মই বগলা মন্দিৰলৈ আহিছোঁ, সেইকাৰণে এটা ভিডিঅ' বনাই থ'লোঁ, আপোনালোককো দেখুওৱা বোলো, আৰু লগতে ময়ো মেমৰি হিচাপে ভিডিঅ'টো বনাই থ'লোঁ। বহুদিন যিহেতু ভিডিঅ' দিয়াও হোৱা নাছিলে। আৰু আজি মই আহিছোঁ বগলা মন্দিৰলৈ। আপোনালোকে চাগে ভাবিব পাৰে যে মই সদায় মন্দিৰলৈ আহি থাকোঁ আৰু মন্দিৰৰ ভিডিঅ' দি থাকোঁ। আচলতে মই যেতিয়াই এনেদৰে সুবিধা পাওঁ তেতিয়াই মন্দিৰলৈ আহোঁ, কাৰণ মই মন্দিৰলৈ আহি বহুত বেছি ভাল পাওঁ। আপোনালোকে হয়তো জানে মোৰ ভিউৱাৰ্ছখিনিয়ে। সেইবাবে মই যেতিয়াই সুবিধা পাওঁ মন্দিৰলৈ আহোঁ। আৰু আজিও মোৰ পেহীয়ে বগলা মন্দিৰ আহিবলৈ লগ ধৰিছিলে, যিহেতু পেহীহঁতৰ এটা শুৱনি আছিলে ছাগলী এটা এৰি দিয়াৰ মাইনাৰ কাৰণে। সেইবাবে আজি ময়ো আহিলোঁ পেহীৰ লগতে মন্দিৰলৈ বুলি। এতিয়া আমি মন্দিৰৰ পৰা ওলাইছোঁ, দৰ্শন কৰিলোঁ ধুনীয়াকৈ। আৰু যিহেতু ভিতৰত ভিডিঅ' ক্লিপ ল'ব নোৱাৰি, ফটো ভিডিঅ' এলাউ নাই, সেইটো কাৰণে মই ভিডিঅ' ক্লিপ ল'ব নোৱাৰিলোঁ, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। কিন্তু আমি দৰ্শন হ'লোঁ আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ, কামাখ্যা মন্দিৰত যাওঁ। বগলা মন্দিৰৰ পৰা ওলাই আমি আহিছোঁ মা কামাখ্যাৰ মন্দিৰলৈ। আৰু মন্দিৰলৈ আহি প্ৰথমতে ধূপ চাকিখিনি মই জ্বলাই ল'লোঁ ধুনীয়াকৈ। এতিয়া আমি আছোঁ কামাখ্যা মন্দিৰৰ ওচৰতে, একেবাৰে ওচৰত, মানে কামাখ্যা পাহাৰতে। ইমান ধুনীয়া এটা বতাহ বলি আছে। আমি ইয়াতে এতিয়া বতাহ ল'ব আহিছোঁ অলপ। মন্দিৰত গ'লোঁ আমি আজি বগলা মন্দিৰত, আৰু লগতে কামাখ্যা মাৰ মন্দিৰটো দৰ্শন হ'লোঁ। খুব বেছি ভাল লাগিলে, মনটো ইমান এটা পজিটিভ কিবা এটা ভাইব, মানে বহুত বেছি ভাল লাগে। আৰু মন্দিৰৰ পৰা আহি এতিয়া আমি ইয়াতে অকণমান জিৰণি লৈছোঁ। আৰু এতিয়া আমি ইয়াতে অলপ বতাহ খাব আহিছোঁ। এইটো তলৰ ফালে বগলা মন্দিৰ যোৱা ৰাস্তাটো, আৰু এইফালে কামাখ্যা মন্দিৰৰ ৰাস্তাটো দেখা নাপায় বাৰু, মই ভালকৈ দেখুৱাইছোঁ। আৰু মোৰ লগত আছে আজি আমাৰ মাইনা। কেনেকুৱা লাগিল? ভাল লাগিছে। বগলা মন্দিৰ যোৱা ৰাস্তাটো, বগলা মন্দিৰ ভুৱনেশ্বৰী মন্দিৰ এইফালে যাব লাগে, আৰু এইফালে এনেকৈ চিধা গৈ থাকিলে এইটো হৈছে কামাখ্যা মন্দিৰ যোৱা ৰাস্তাটো, কামাখ্যা মন্দিৰ। আৰু আমি ওপৰত আছোঁ, পাহাৰৰ ওপৰত। আৰু ভিউটো দেখুৱাই দিছে এবাৰ ইয়াৰ পৰা, খুব ধুনীয়া ভিউ, বতাহ দিছে ধুনীয়া। এতিয়া আমি যাওঁ আৰু ঘৰলৈ।